गाड़ी नंबर 1 ভালে ভালে আহিবি ৰাস্তাত কি একো সুবিধা হোৱা নাই নাই অবি এই মই যোৱাকালি আহিছোঁ ৰ'বা ক'ত কাৰ্বি আংলং নাই হ'ব দে মই আজি দেউতাক সুধি কেনে গধূলি জনাম দে ঠিক আছে দেউতা কিবা কবি নেকি মানে মই অহাকালি অভিৰ লগত এঠাইত যাব হৈছিলোঁ ক'ত যাবি মানে দেউতা মই অভিৰ লগত কাৰ্বি আংলংলৈ যাব হৈছিলোঁ কাৰ্বি আংলং সেইফালে কিয় যোৱা সেইফালে ইমান ভাল জেগা নহয় মানে দেউতা বহুত দিন ফুৰিব যোৱা নাই গতিকে ভাবিলোঁ অভিৰ লগত একপাক কাৰ্বি আংলঙৰ পৰা ঘূৰি আহোঁ জেগাও বহুত ভাল বোলেচোন তাতে যা কিন্তু লগত দুজনমান লৈ যাবা হ'ব দেউতা चलो ना ढूंढे शहर एक नया जहाँ मुस्कुराहटे हैं बिखरी जहाँ से गम का मौसम गया जहाँ मीठी बातें हर एक अजनबी से हो भूले हम भी जो सारी फिक्रें लम्हा लम्हा खुशियां बिखरे इधर उधर और यहाँ वहाँ जाए वही दिल कहे जहाँ बेबे 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 हम धड़कने दिल जैसे धड़कने दो क्यों है कोई आग नबी शोला जो भड़कने दो चलो ना गाए नए नए गीत खेल ऐसा क्यों ना कोई खेल जिसमें सब ही की हो जीत इन दिनों भूलो तारे कोई भी देखता नहीं देखे उनको दीवाने हो के कोई कितना भी हमको टोके खुली हवा हो खुला समा जागे हुए हो सब अरमा बेबे 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 हम धड़कने
অবি অ ভাই এই কি ঠাই পালোঁ সেইখিনি চোৱাচোন মেপত চোৱা অ তাকেটোৱে মই চিনিবই পৰা নাই এই ঠাইখিনি সোনকালে চোৱা ইয়াতে নেটৱৰ্ক বহুত কম পায় ৰে অ এইখিনি আমি পানীজুলি পাইছোঁ পানীজুলি ন সেইখিনি অ আৰু আগত এটা ভাল ঠাই আছে কান্থিলাংচু হয় হয় তাতে এটা নিজৰা আছে ব'ল ব'ল তাত বহুত গৰম গাছ পা ধুই আহোঁ অ'কে ব'লা ব'লা সঁচাই কিন্তু দেই সেই নিজৰাটোৰ কথা কেতিয়াও পাহৰিব নোৱাৰো বে সঁচাই বহুত মানে বহুত প্ৰাকৃতিক সৌন্দৰ্য সঁচাই ভাল লাগে ইয়াৰে এইকেইটা তুলি মজা লাগিছে দে অ কালি ল'ব লাগিব দেই ঐ ক'ৰ পৰা আহিছ তহঁত অ আমি গুৱাহাটীৰ পৰা আহিছোঁ কিয় আহিছ ইয়াত ইয়াতে মানে ভাল ভাল সুন্দৰ ঠাই প্ৰাকৃতিক সৌন্দৰ্য ঠাই বুলি থকা বুলি গম পাই আহিছোঁ মানে আমি অলপ প্ৰাকৃতিক সৌন্দৰ্য চাবলৈ আহিছোঁ নহয় তহঁত কিবা বেলেগ কামত আহিছ নাই 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 ভাই আমি আমি তোমালোকক দেখিলে চিনি পাইছোঁ আপুনি কি ক'ব বিচাৰিছে কি তুমি মোক দম দিছা মই ইয়াৰ লোকেল হয় চোৱা তুমি যদি লোকেল হয় আমি অসমীয়া অসমৰ ল'ৰা হয় বুজিছা পকেটত কি মাল আছে বোলা যদি বাচিব বিচাৰিছা ভালো কথা আমি অসমত থাকি অসমত যদি ফুৰিব আহোঁতে আপোনালোকক যদি পইচা দিব লগা হয় এইটো কি কথা লাগিবই দিব নহ'লে তোমালোকৰ যি কৰা কি অৱস্থা হ'ব দেখা বল নিৰ্বল যা ইয়াৰ পৰা কেনেকে বাচা মই চাই ল'ম অ টিমুং এই দুটা খোপাদাৰে যা আছে হা বাইক লৈ সিহঁতক ধৰিব লাগিব আৰু তিনিআলি তোমালোকে ৰখি থাকিবা দাদা হয় এই দখমুখৰ ফালে কোনপিনে যায় এইফালেৰে চিধাই চিধাই ন হয় চিধাই যোৱা নিজৰত দিছিলি মামাকে অ আমাৰ এটা এই বাচি যাবাৰ ইচ্ছা যায় আপুনি এইবিলাক কি কৰিব ধৰিছে কি হৈছে আবি এই অভদ্ৰ এটা ক'ৰ পৰা আহিছে গেলা লংপট মই অসমীয়া হয় মোৰ দেউতাৰ নাম গোপাল দাস মাৰ নাম ৰাধিকা দাস দিনতে আহিব লাগিছিল দিনতে আহিছিলোঁ অন্ধ আকাশ ক্ৰুদ্ধ বতাহ ত্ৰস্ত ৰাতিৰ স্তব্ধ জোনাক অন্ধ মনৰ বন্ধ কোঠা হিংস্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ মুকুতি আজি দেখো দিশহাৰা হৈ ৰয় দিশে দিশে চলে মৃত্যুৰ